সকলোকে সুপ্ৰভাত জনাইছো আৰু আৰম্ভ কৰিছো আজি মোৰ অন্য এটা ভিডিঅ'ৰে আৰু এতিয়া মই বনাই আছো চাহ এতিয়া একাপ লাল চাহ খাম ইমান পুৱাই পুৱাই একচুৱেলি আজিহে উঠিছো আগতে উঠি পোৱা নাই মানে আজি এতিয়া সময় হৈছে 7টা এতিয়া আমি গৈ আছো নলবাৰী মানে নলবাৰী কি কাৰণে গৈ আছো কৈ আছো মানে মোৰ লগৰ হে বাবু ব্ৰহ্মণৰ মানে নৱেম্বৰ 28 তাৰিখে বিয়া হে বিয়াৰ কাৰণে তাৰ নলবাৰীত বহুত ৰিলেটিভৰ মানুহ আছে কিন্তু মাতিবলৈ যোৱা হোৱা নাই আৰু সি অকলে যাবলৈ বেয়া পাইছে যেহেতু আজি সানডে আমাৰো ডিউটি নাই সেইকাৰণে সি আমাক লগ ল'লে ওলালো আৰু এতিয়া একা সুন্দৰকৈ লাল চাহ খাই লওঁ তাৰপিছত আপোনালোকক গোটেই জাৰ্ণিটো দেখাম আপোনালোকে চাই থাকিব আৰু নলবাৰী টাউনত গৈ মই মোৰ লগৰ এজন নামি দিম মানে আমি চাৰিজনে আমি মানে মোৰ ৱাইফৰ মাকৰ ঘৰত ভাত খাম সিহঁতৰ ঘৰতে ভাত পানী বনাই থ'ব দিছোঁ আমি নামি যাম দুজন আৰু তাৰপিছত সিহঁতে বিয়া মাতি পেলাই আহি পেলাই ইয়াতে সোমাব ভাত পানী খাব এনেকৈ প্লেনিংটো মিলাইছোঁ আৰু আপোনালোকক গোটেই ভিডিঅ'টো দেখাম যদি চাই ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সুন্দৰকৈ এতিয়া জালুক চালুক দি পেলাই ধুনীয়াকৈ এতিয়া সুন্দৰকৈ লাল চাহ কাপ খাই লওঁ বিস্কুট লৈছোঁ এইফালে আৰু এইফালে লাল চাহ মানে ৰাতিপুৱা গাখীৰ চাহ খোৱা চিষ্টেম নাই ৰাতিপুৱা লাল চাহেই খাওঁ সদায় আৰু লাল চাহেই খাম মানে আৰু গাখীৰ চাহটো খুব আজিকালি কমাই দিছোঁ মানে চাহ বহুত লাগে দিনটোত আপোনাৰ 4-5 কাপমান চাহ খাওঁ সময় পালেতো মানে ক'ৰবাত যদি পাই যাওঁ তেতিয়াতো আৰু পূৰাই খাই থাকোঁ কিন্তু কিনি হ'লে 4-5 কাপমান খাওঁ আৰু লাল চাহেই খাওঁ আজিকালি গাখীৰ চাহটো বন্ধ কৰি দিছোঁ আৰু এইফালে এতিয়া ধুনীয়াকৈ চাহকাপ খাই লওঁ তাৰপিছত গৈ থাকিম আৰু ক'ৰবাত গৈ হোটেলত পৰঠা চৰঠা খাম আৰু আপোনালোকক দেখাই থাকিম আৰু এইফালে ওলাই মেলি ল'লোঁ আৰু এতিয়া একো বেলেগ কাপোৰ পিন্ধা নাই অকল টি চাৰ্ট আৰু পেণ্ট চিম্পুল আৰু মই এইবিলাক বেছি হেৰি পিন্ধিব নোৱাৰোঁ এতিয়া যাম আৰু মানে এতিয়া মই আহি আছোঁ ৰাস্তালৈকে সিহঁতো আহি আছে গাড়ী লৈ মই সিহঁতৰ গাড়ীত যাম যিহেতু সেইকাৰণে সিহঁতক লগ পাবৰ কাৰণে এতিয়া মই আহি আছোঁ আৰু সিহঁতো ওলাইছোঁ বুলি কৈছে আৰু এয়া চাওকচোন ব্ৰিজখন বনাই আছে মানে কি অৱস্থা মানে ধূলাৰ পৰা যাব নোৱাৰে গোটেই ধূলা মানে এখন যদি চিটি বাছ যায় তাৰ পিছে পিছে যদি আপুনি বাইক বা স্কুটি লৈ যায় তেতিয়াহ'লে আপোনাৰ গাটো মানে একদম পূৰা ধুনীয়াকৈ বেলেগ পাউডাৰ নাসানিলেও হয় নিজে নিজে বগা হৈ যাব ফাইনেলি আমি বাবুহঁতৰ ঘৰৰ ওচৰত পাই গ'লোঁ এইফালে এয়া বাবু ওলালে ৰেডি আৰু উত্তমো আহি পাই গ'ল আৰু আমিও ৰেডি এতিয়া গাড়ী আহি আছে আমি যাম আৰু এতিয়া একেলগে আপোনালোকে চাই থাকিব আমি ধুনীয়াকৈ ফূৰ্তি কৰি মেলি আহি আছোঁ আৰু এতিয়া ফূৰ্তি কৰি মেলি আহি এতিয়া আমি শৰাইঘাটৰ নতুন ব্ৰিজখনৰ ওপৰত পাই গ'লোঁ এতিয়া গৈ আছোঁ আৰু নলবাৰীলৈ বুলি এতিয়া গৈ থাকিম আমি গৈ থাকিম এইফালে মাজত উত্তম মাৰে এইফালে বাবু তোৰ বিয়াৰ অনুভৱ কেনে কচোন বাৰু যিহেতু বিয়া পাতিবলৈ ওলাইছে কচোন তোৰ অনুভৱ বিয়াৰ ক হাঁহিছে কিয় কচোন এই ক না আৰে মাত আৰু এইফালে আমি ফূৰ্তি কৰি মেলি আহি পেলাই হাজো নোপোৱাৰ আগতে সেই চন্দ্ৰমা হোটেল বুলি কয় তাতে সোমালোঁ একাপ চাহ আৰু পৰঠা খাওঁ বুলি এয়া দিলে চাহ আৰু পৰঠাও দিলে লগতে খাই মেলি এতিয়া যাওঁ তো বন্ধুসকল আমি এতিয়া চন্দ্ৰমাত পুৰি খালোঁ চাহ আৰু পুৰি খাই পেলাই এতিয়া আহি আছোঁ আৰু 1-1.5 ঘণ্টামান আমি নলবাৰী টাউন পাই যাম আৰু এয়া আহি আছোঁ আৰু এয়া মাজত উত্তম এইফালে বাবু এয়া পূৰা গ্লাছ পিন্ধি লৈছে বিয়া মাতিবলৈ যাব সি দৰা হাঁহি তাৰ মুখত এতিয়া আৰু নৱেম্বৰৰ 28 তাৰিখৰ পৰা সেই বাবু আৰু জ্বালাটো সংসাৰৰ পাবিনে এইফালে এয়া সেই চৰাবাৰীৰ ওচৰত এভাগ কালী মন্দিৰ আছে তাতে আমি সোমাই পেলাই সকলোৱে এটা সেৱা কৰি ল'লোঁ মানে মা ভগৱতীৰ ওচৰত আৰু এইফালে কালী পূজাৰ কাৰণে সেয়া প্ৰস্তুতিও চলাই আছে যিহেতু কালী পূজা 31 তাৰিখে সেইকাৰণে প্ৰস্তুতি পূৰা চলাই এইফালে উত্তম আৰু মই নামি ল'লোঁ এহেঁত তিনিটা বাবুহঁত গৈ আছে বিয়া মাতিবলৈ এতিয়া নামি পেলাই বাইকত আহি আছোঁ আৰু আমি দুটা গাইছ আমি এতিয়া তিনিজনে আমি আহি পালোঁ আৰু চাহ তাহ খাই পেলাই এতিয়া নলবাৰীলৈ বুলি ওলাই আহিছোঁ মানে নলবাৰী টাউনত অলপ ঘূৰাও ইও মানে ফাৰ্ষ্ট টাইম আহিছেতো ফাৰ্ষ্ট টাইম নহয় একচুৱেলি ছেকেণ্ড টাইম উত্তম সেইকাৰণে অলপ নলবাৰীত ঘূৰাও বুলি আহিলোঁ আমি তিনিজনে এখন বাইকতে তিনিটা উঠি আহিছোঁ এতিয়া আহি আছোঁ আৰু আহি পেলাই এতিয়া এখন নলবাৰীত এখন এই জাউতি জুগীয়া কাঠৰ দলং এখন পাইছোঁ এখন চাওকচোন আজিৰ যুগত এনেকুৱা দলং ইয়াতে দেখিছোঁ আৰু আহি পাইছোঁ এতিয়া আমি গৈ থাকোঁ আৰু ইয়াত নামি দিছোঁ তিনিজন যাব নোৱাৰি গাইজ মানে আমি অলপ নলবাৰী আহিলোঁ তিনিজনে আহি পেলাই অলপ ফুৰিলোঁ আৰু কিবা কিবি খালোঁ আৰু এইফালে আমাৰ উত্তম আছে উত্তমে নলবাৰী ছেকেণ্ড টাইম আহিছে কেনেকুৱা পাইছোঁ অকণ নলবাৰী বহুত ভাল লাগিছে বহুত এনজয় কৰিছোঁ নলবাৰী এনজয় কৰিছোঁ বেষ্ট মই নলবাৰীৰ পৰা বিয়া পাতিছোঁ
কিন্তু বাকী নলবাৰীত ঘূৰিছোঁ গোটেই চিনি পাওঁ কিন্তু বাকী মোৰ এটা কথা ভাল নালাগে নলবাৰীত কিন্তু ই ৰিক্সা বহুত আছে সেইকাৰণে গাড়ী চাড়ী চলাবৰ কাৰণে বহুত যাম হয় সেইটোৱে ভাল নালাগে আৰু উত্তম বাকী বহুত ভাল লাগিলে আজি বহুত এনজয় কৰিছোঁ আমি বাবু বৰ্মনৰ বিয়া মাতিবলৈ আহিছোঁ দিনটো পূৰা বিজি হৈ আছোঁ বহুত ভাল লাগিছে বাকী আপোনালোকক দেখাই থাকিম চাই থাকিব এতিয়া আমি পূৰা ধুনীয়াকৈ এনজয় কৰি মেলি এতিয়া আহি আছোঁ আৰু সিহঁতে মানে এনেকুৱা আজি এনজয় কৰিছে মানে আল্টিমেট আৰু মানে বাকী নাই আৰু ক'বলৈ কেনেকুৱা লাগিছে আজি এনজয় বহুত এনজয় কৰিছোঁ নলবাৰী বহুত এনজয় কৰিছ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ভাল এক্সপিৰিয়েঞ্চ আৰু বাকী আৰু আহিবি নাই আৰু নেক্সট টাইম আহি আছোঁ খুব সোনকালে আৰু ই গৈ আছে 6 তাৰিখে গুৱাহাটী মানে বাবু বৰ্মনৰ বেচেলাৰ পাৰ্টি দি আছে সেইকাৰণে গুৱাহাটী গৈ আছে 6 তাৰিখে আৰু তাতো আকৌ এনজয় আছেই আমি সকলোৱে ভাত একেলগে খাম বুলি বাবুহঁতলৈ ৰখি আছিলোঁ বাবুহঁতেও সেই বিয়া চিয়া মাতি আহি এতিয়া পাই গ'লহি এতিয়া আমাৰ আৰু সেই ভাত খোৱা পৰ্ব আৰম্ভ হৈ গ'ল এইফালে ভাত পানী বহা হৈ গৈছে আৰু সকল আমি ভাত ধুনীয়াকৈ খালোঁ এতিয়া সময় হ'ল 5:30 হ'ল আৰু বাবুহঁতো আহি পালে ভাত পানীও খালোঁ আমি সকলোৱে মিলি পেলাই এইফালে উত্তম বহি আছে আৰু আমাৰ এই টিকলিজনী বহি আছে এইফালে এতিয়া আমি ভাত পানী খাই মেলি এতিয়া ওলাইছোঁ আৰু যাওঁ আৰু এতিয়া আকৌ গুৱাহাটী যামগৈ আৰু আপোনালোকক আজি গোটেই ভিডিঅ'টো দেখালোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু যিসকলে ফেচবুকৰ আৰু ইনষ্টাগ্ৰামৰ চাই তেওঁলোকে ফ'ল' কৰি দিব আৰু এতিয়া আমি গৈ পেলাই আকৌ নলবাৰীত দুঘৰমান বিয়া মাতিব আছে তাতে সোমাম তাৰপিছত গৈ থাকিম আৰু আমাৰ ভাত পানী খাই অলপ সকলোৱে ৰেষ্ট ল'লোঁ ৰেষ্ট লোৱাৰ পিছতে আমাৰ যাবৰ সময় হৈ গৈছে এতিয়া একাপ চাহ খাই আমি এতিয়া গৈ থাকোঁ আৰু গুৱাহাটীলৈ বুলি গাইছ আমি এতিয়া নলবাৰীৰ পৰা ওলাইছোঁ এইফালে আছে বাবুৰ ভণ্টি স্নেহা চিনাকি কৰি দিছোঁ স্নেহা আৰু এইফালে বাবুৰ জোঁৱাই এইফালে প্ৰিয়াংকু গাইছ এইফালে তাৰ বাবু বৰ্মনৰ বিয়া 28 তাৰিখে কিন্তু সি এটা কান্দা ষ্টাৰ্ট কৰি দিছে কি কাৰণে কান্দিছে কিয় কান্দিছ তই ভয় কৰিছ নেকি কিয় কান্দিছ কিয় ক না কিয় কান্দিছ দুখ লাগিছে নেকি আৰু ৰাতি কিহৰ চাংগাছ প্ৰিয় কান্দিছে কাৰণে এতিয়া চকু ঢাকি দিছে এই চকু ঢাকি দিছে বন্ধুসকল ইয়াৰ বিয়ালে আৰু 1 মাহো নাই মানে সেইকাৰণে এতিয়া উৰুলি দি পেলাই ইয়াক বিয়া মাতাৰ পিছত এতিয়া উৰুলি দি পেলাই তাক আনি আছোঁ এতিয়া গুৱাহাটী বন্ধুসকল আমি আজি জাৰ্ণিটো ধুনীয়াকৈ ভালে ভালে কৰিলোঁ আৰু আহি পেলাই এতিয়া আমি বেলতলা পালোঁ বেলতলা পাই পেলাই আমি ইহঁতক নমালোঁ নমাই পেলাই এতিয়া আকৌ আমি যাম আৰু ঘৰলৈ শিলপুখুৰীলৈ আৰু আপোনালোক গোটেই জাৰ্ণিটো দেখালোঁ যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত চাই তেওঁলোকে ফ'ল' কৰি দিব আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম